guys, welcome back to my channel Etrika Fly Assam. তো বহুত দিনৰ মূৰত মই আজি এটা নতুন ব্লগ লৈ আহিছো। তো প্লিজ আপোনালোকে ভিডিওটো চাই থাকিব আৰু মই ইমান দিন ব্লগ কিয় দিয়া নাছিলো সেইটো মই ভিডিওটোৰ শেষৰ ফালে ক'ম। তো প্লিজ আজিৰ ভিডিওটো কন্টিনিউ চাই থাকিব। মই ৰেডি আৰু মোৰ লগত আছে এয়া ময়ূৰ। তো আমি দুটাই ৰেডি কিয়নো আমি আজি যাম মেলা চাবলৈ। সো মই ভাবিছোঁ মই আপোনালোককো লগত লৈ যাম, হয় নাই? তো বলক আজি এনজয় হ'বনে? পুৰা এনজয়। আৰু মানে কি এনজয় মানে কি, বতৰটো বহুত বেয়া, তো ই আমনি কৰাৰ বাবে ইয়াক লৈ যাব লগা হৈছে। তো প্লিজ আজিৰ ভ্লগটো চাই থাকিব। তো গাইজ এয়া ফাইনেলি মেলাত উপস্থিত হ'লোহি আৰু এতিয়া আমি ভিতৰলৈ যাওঁ বলক। তো গাইজ এয়া মেলা পালোহি আৰু এয়া বহুত দিনত সন্ধ্যাবাক লগ পালোঁ আৰু এতিয়া ময়ূৰক আমি ট্ৰেইনত উঠাম। তো এই ট্ৰেইনত ভয় খাইছে ট্ৰেইনত উঠিবলৈ, তো চাই থাকিব। তো গাইজ এয়া ট্ৰেইনত বহিলোঁ। ভয় বদৰা ই অকল ট্ৰেইনত বহুতেই ভয় খাইছে গাইজ, বাকীবিলাকত উঠিলে ইয়াৰ অৱস্থা কি হ'ব। তো গাইজ এয়া ট্ৰেইনত উঠি হ'ল আৰু এতিয়া মোৰে হেনো বন্দুক দি বেলুন ফুটাই। তো চাওঁচোন সি ফুটাব পাৰে নে নোৱাৰে। তো গাইজ ইয়াত এয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে ব'টিং কৰি আছে আৰু আপোনালোকে এই দোকানখন চাওকচোন কিমান ধুনীয়া লাগিছে। আচলতে মানে মোৰ বাকী দোকানবোৰৰ ভিতৰত এইখনে আটাইতকৈ ভাল লাগিছে দোকানখন, আৰু বস্তুবোৰ চাওকচোন কিমান ধুনীয়া। তো গাইজ এয়া এতিয়া আমি আহিলোঁ আচাৰ দোকান আৰু এয়া হৈছে মিঠা আমৰ আচাৰ আৰু এয়া হৈছে দহি কচুৰ আচাৰ, তাৰপিছত এয়া হৈছে ঔটেঙাৰ মিঠা আচাৰ, এনেধৰণে বিভিন্ন ধৰণৰ আচাৰ। আৰু ইয়াৰ পৰা এতিয়া আমি আচাৰ লৈ ল'ম। মেলাত লগ পালোঁ, চাওক ইমান ধুনীয়া, বহুত ধুনীয়া দেই। তো বহুত দিনৰ মূৰত লগ পালোঁ, তাই একচুৱেলি গুৱাহাটীত থাকে। আজিতো বহুত দিনৰ মূৰত লগ পাইছোঁ, মানে বহুত দিন লগ পোৱাই নাছিলোঁ ন, বহুত ভাল লাগিলে আজি লগ পাই ইমান দিনৰ মূৰত। ভিডিঅ'বোৰ চোৱা নে মোৰ? চাওঁ দিয়া, লাইকো দিওঁ, কমেণ্টো দিওঁ, চাই থাকিম। তো গাইজ এয়া দেখিছেনে কিমান ভিৰ। আৰু এয়া মেলাৰ পৰা যোৱাৰ আগতে আমি কিবা এটা খাই লওঁ, যিহেতু খোৱাটো মেইন। আৰু এয়া ময়ূৰে লৈছে দহি ফুচকা আৰু মই লৈছোঁ পাপৰি চাট। তো খাই বৈ আৰু এতিয়া আমি যাওঁ। তো গাইজ এয়া আমাৰ মেলা চাই হৈ গ'ল, কেনেকুৱা লাগিলে? ভাল লাগিলে। ফাইনেলি ঘৰ পালোহি আৰু ফ্ৰেছ হৈ মেলি আজৰি হ'লোঁ। আৰু মই এতিয়া আপোনালোকক কওঁ যে মই ইমান দিনেনো কিয় ভ্লগ বা কোনো কভাৰ ছং দিয়া নাছিলোঁ, কাৰণ মোৰ মুখত এটা এলাৰ্জি টাইপৰ হৈছিলে মানে। তো তাৰ কাৰণে প্ৰায় মই দুমাহ মানে ক'তো যোৱা নাছিলোঁ, ঘৰতে আছিলোঁ। আৰু ডক্টৰে মোক কৈছিলে যে মই ৰ'দৰ পোহৰৰ পৰা মানে দূৰত থাকিব লাগে। সো সেইটো কাৰণে মই প্ৰায় দুমাহ যেতিয়ালৈকে এলাৰ্জিটো ভাল নহৈছিলে তেতিয়ালৈকে মই ঘৰতে আছিলোঁ।
আৰু নাও মানে মোৰ সম্পূৰ্ণৰূপে মই সুস্থ হৈ উঠিছোঁ, মোৰ কোনো ধৰণৰ এলাৰ্জি নাই। মোৰ একচুৱেলি গোটেই ফেচত স্পট হৈ গৈছিলে আৰু সেই দুমাহ মানে মোৰ ফুল টেনশ্যনেই ন, ছোৱালী মানুহৰ অলপ এটা দাগ পৰিলে, স্পট পৰিলে, পিম্পল ওলালে টেনশ্যন এটা হৈয়ে যায় দিয়কচোন। চ' মোৰো তেনেকুৱা ধৰণৰ মানে বহুত টেনশ্যন হৈ গৈছিলে। চ' ডক্টৰক ট্ৰিটমেণ্ট কৰিলোঁ, নাও এতিয়া ভাল পালোঁ। চ' সেইটোৰ কাৰণে মই কোনো ধৰণৰ ভিডিঅ' বা ভ্লগ আপলোড কৰিব পৰা নাছিলোঁ। এতিয়াৰ পৰা আপোনালোকে মোৰ চেনেলটোত দেখি থাকিব নতুন নতুন ভ্লগ, আৰু মই অতি সোনকালে মোৰ যোনটো আধৰুৱা কভাৰ শ্বুট সেইটো মই কমপ্লিট কৰিম আৰু আপোনালোকৰ বাবে ধুনীয়া ভিডিঅ' লৈ আহিম। ত' আজিৰ ভ্লগটো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পায় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ সকলোবোৰ ভিডিঅ'ত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ত' বাই বাই গাইজ, আজি ইমানতে বিদায় মাগিছোঁ। বাই গাইজ, চি ইউ চুন।